কি খবৰ? মজা। হাই গাইজ, কি খবৰ? আজি জীৱনত মোৰ প্ৰথমবাৰৰ বাবে লেম্বৰগিনি চলাবলৈ আহিছোঁ। লেম্বৰগিনি লেম্বৰগিনি। ৱাও, বহুত দামী গাড়ী এখন চলাইছোঁ দেই জীৱনত প্ৰথমবাৰৰ বাবে। এইবোৰ কপালত নাই, আজি চলাইছোঁ আমাৰ বন্ধু। হয়, তুমি লেম্বৰগিনি চলাই কেনেকুৱা অনুভৱ কৰিছা? মজা দেই, আৰু কালাৰটো আকৌ হেৰি, এইটো টাৰ্জেন কালাৰ। টাৰ্জেন চাল লাগিছে। এক্সজেষ্টাৰ লাগি আছে গাড়ীখনত, বহুত কিছুমান বস্তু লাগি আছে এক্সট্ৰা। বৰ্তমান গাড়ীখন চলাই অনুভৱ কোৱা তোমাৰ? এই গাড়ী গুলি দেই, চাল লাগিছে চলাই। ওখ, যথেষ্ট ওখ লেম্বৰগিনিখন ন। খালি তলটো বহুত, গ্ৰাউণ্ড ক্লিয়াৰটো বহুত কম হয়। এই হেৰি আৰু ভিতৰৰ ইণ্টেৰিয়ৰবিলাক বহুত আহল বহল ডাঙৰ হয়। এই আঁকিটো শুনা আকৌ, এতিয়া যে তলটো বহুত চাপৰ নি? বহুত চাপৰ, মানে অকণমান এল'হিল লাগি আছে তোমাৰ, 16 ইঞ্চি এল'হিল লাগি আছে। যোনবিলাক নৰ্মেলি তোমাৰ স্কৰপিঅ'ত লাগে ধৰি লোৱা, সেনেকৈ এল'হিল লাগি আছে। আৰু চব তোমাৰ নেগেটিভ হয়, এক্সট্ৰা বাহিৰত ওলাই থকা হয়। আৰু তললৈ তোমাৰ স্পেচ 4 ইঞ্চি থাকে। এই তলটো বহুত চাপৰ নি? বহুত চাপৰ, বহুত চাপৰ। মই চলাই অকণমান গম পাইছোঁ, ডাঙৰ স্পীড ব্ৰেকাৰত লাগি যাব ন? লাগি যায়, হয়। এনেই স্পীড এখন কিমানলৈকে উঠিব? এখন 180, 190 লৈকে উঠে। হা? 180, 90 লৈকে উঠে। মই আকৌ তাতকৈ বেছি উঠিব বুলি ভাবিছিলোঁ। নহয়, উঠিব পাৰি, এইবিলাক ৰাস্তাত চলাব নোৱাৰি ইমান। ঠিকেই ঠিক। আমাৰতো এতিয়া বৰ্তমান গাঁৱলীয়া জেগা, এইটো আমাৰ গাঁৱৰ এটাই ঘৰ। হয়, গাঁৱলীয়া জেগা, কিন্তু চাউণ্ডটো কিন্তু মজা লাগিছে আকৌ দেই। এইটো এক্সজেষ্টাৰ লাগি আছে এক্সট্ৰা। এক্সজেষ্টাৰটোৰ দাম তোমাৰ 167। এই চকা চাৰিটা কিমান ল'লে? এইকেইটা চাৰিটা চকা চাৰিটা 1 লাখ টকা। ৱাও, কালাৰটো আপোনালোকক দেখাম। গাড়ীখন মই অলৰেডি আমাৰ ঘৰৰ মুখৰ আগৰ পৰা মোৰ যিনিকে লগৰজনৰ ঘৰলৈ যাম, আমাৰ ঘৰ পাৰ হৈ যাব লাগিব। বাহিৰৰ পৰিৱেশটো দেখাম ডাইৰেক্ট, মানে টাৰ্জেন কালাৰ। মানে সেই আপোনালোকে টাৰ্জেনখন চাইছে, টাৰ্জেনখনৰ কালাৰ। কিন্তু চলাই বহুত ভাল লাগিছে আকৌ দেই। এইখনে দৌৰ ৰানিং কৰি মজা লাগিব। আৰু যথেষ্ট ওখ আকৌ দেই। আৰু এই স্পেচটো ইমানেই ওখ, প্ৰায় চাৰিটামান বহিব পাৰিব আগত। পাৰিব নে বাৰু? পাৰিব, পাৰিব। বাপৰে বাপ, ভাল লাগিছে দেই। লাইফত প্ৰথমবাৰৰ বাবে চলাইছোঁ দেই লেম্বৰগিনি। ইয়াতকৈ দামী গাড়ী চলাই নাই পোৱা, আৰু এইবাৰ প্ৰথম চলাইছোঁ। আৰু বহুত ভাগ্য আৰু তুমি আনিছা আমাৰ গাঁৱলৈ, বুজিছা নাই? তোমাৰ জহতে চলাব পাইছোঁ বাৰু। হেৰি, এনেই ষ্টেৰিংটো স্মুথটো কেনেকুৱা লাগিছে? মজা লাগিছে এইটো। মানে এইটো তোমাৰ দিল্লীৰ পৰা অনা হৈছিলে এডাল ষ্টেৰিং। হয়, এক্সট্ৰাকৈ লগোৱা। আৰু ষ্টেৰিংটো খালি বহুত অকণমানি। হয়, সৰু। হয়, বহুত সৰু ষ্টেৰিং। আমাৰ ইয়াত 5 গিয়াৰ লগাবলগীয়া প্ৰয়োজন নাই হোৱা, আৰু নহয়ও। এইখনত টোটেল 7টা গিয়াৰ আছে। 7টা? হয়, ব্ৰেক গিয়াৰ এটা, বাকী তোমাৰ 6টা গিয়াৰ এক্সট্ৰা আছে। ৱাও, নাইচ কাৰ। এইখন এতিয়া ক'ৰবাত দূৰ যাম বুলি ভাবিছা নেকি? গাড়ীখন লৈ ক'ৰবাত? গাড়ীখন লৈ দূৰ যাম বুলি বৰ্তমান ভবা নাই। মানে গাড়ীখনে 1 নম্বৰ কথা হৈ গ'ল, মাইলেজটো বহুত কম দেখায়। 1 লিটাৰ তেলত 3-4 কিলোমিটাৰ যায়হে মানে। অ' মাই গড, 1 লিটাৰ তেলত? হয়। 1 লিটাৰ পেট্ৰলৰ দাম 100 বুলিয়ে ধৰা। হয়, 100 টকাত মুঠতে 4 কিলোমিটাৰ যাব পাৰিবা। 4 কিলোমিটাৰ? হয়। আমাৰ শিৱসাগৰৰ পৰা যোৰহাটলৈ আপ এণ্ড ডাউন এনে কিমান মান খাব এইখনত? এনেই একেবাৰে কম 4,000 টকা। হা? 4,000 টকা। 4,000? হয়। মই মটৰচাইকেলখন লৈ যাম দেই, মই 200 টকাত হৈ যাব। 4,000 গাড়ীখন একচুৱেলি আনিছিলোঁ তিনিচুকীয়াৰ পৰা ইয়ালৈকে তোমাৰ 7,500 টকা তেল খাইছে। 7,500? হয়। অ' মাই গড। সেইকাৰণে এখন দূৰলৈ যাব পৰা মানে ভাবিবই নোৱাৰি। এইখন চলোৱা এটা হাতী পোহা সমান হ'ব আৰু। এনেই তুমি যে এখন লেম্বৰগিনি ল'ম, এই ভাৱটো কেনেকৈ আহিলে মনলৈ এখন আনিব লাগে বুলি? মোৰ এটা লগৰ আছিলে গাড়ীখন, তেখেতে মানে মোক বহুত দিনৰ পৰা কৈ আছিলে যে গাড়ী এখন আনিম। গাড়ীখন চালোঁ, মোৰ ভাল লাগিলে। তেখেতক মই বহুত জোৰ কৰিলোঁ, জোৰ কৰাৰ ইচ্ছাগতে তেওঁ গাড়ীখন মোক বিক্ৰী কৰিলে। মানে ফূৰ্তিৰ কাৰণে লৈছে? হয়। নমাই দিম নে আগত ক'ৰবাত চাইড কৰি? এই অকণ আগত ভিডিঅ'টো বনাম।
এইটো উল্টা এইফালে হেডলাইট এইফালে signal। আপোনালোকক এটা দেখাইছোঁ মই মানে এইটো বাওঁ চাইডে ছিগনেল লাইট দিছিলোঁ ৱেপাৰডালে চলিছে এতিয়া বাওঁ চাইডে দিবলৈ হ'লে এইটো লাইট জ্বলিব এইটো signal লাইট হয় এইটো এই বাওঁ চাইডে অঁ বেলেগ চিষ্টেম দেখোন হ'ব আৰু কিবা আনকমন কিবা আছে নেকি ইয়াত আছে আনকমন আৰু বহুত দেখাবলগীয়া আছে গাড়ীখন একচুৱেলি নাইটত বেছি ভাল লাগে কাৰণ গাড়ীখনত লাইট লাগি আছে তোমাৰ এনে 400মান লাইট লাগি আছে টোটেল হা 400মান লাইট এনে দেখাবা নি এতিয়া হয় এইবিলাক তলত লাইট আছে এইবিলাক এক্সট্ৰা লাইট হয় এইবিলাক দূৰত লাইট হয় এইটো চাইডে লাইট আছে এইবিলাক লাইটৰ সুইচ হয় এইবিলাক হৈ গ'ল এইবিলাক লাইটৰ সুইচ এইবিলাক এডজাষ্টাৰ হয় এইবিলাক দেখিছে এইবিলাক এইটো এডজাষ্টাৰ হয় এইবিলাক এক্সট্ৰা এইটো লাগি আছে এইবিলাক এক্সট্ৰা লাইট লগাই থোৱা আছে মানে গাড়ীখন ফুল্লি মডিফাই এইফালে লাইট লগাই থোৱা আছে বেকত তোমাৰ যোনটো ব্ৰেক মাৰিলে জ্বলে সেইটো দেখাই দিছোঁ আপোনালোকক এইটো চব ইয়াত লাগি আছে 200মান লাইট লাগি আছে দেখাম আৰু এখন দিয়ে অন কৰা